হেল্ল' গাইজ, আজি এই এক মাহান মাছ লৈ আহিলোঁ। বৰষুণ পৰিছিল না, এই মাহ উজান দিয়া মাছ। আৰু এইপিনে আনিছোঁ সৰু সৰু এয়া মোৱা মাছ খালি বোলে চকুৰ কাৰণে বিৰাট ভাল। মই কিন্তু চকুৰ ডাক্তৰ নহয় গাইজ, কিন্তু এই ডাঙৰ ডাঙৰ মানুহগিলা আমাৰ আইতাসকলে কয় না মোৱা মাছ খাব লাগে, চকুৰ পাৱাৰ কাৰণে বহুত ভাল। ডাক্তৰ নহ'লেও কিছুমান কথা জানো আৰু আমি গাঁৱলীয়া মানুহ না। আৰু এয়া হ'ল মাছ আনিছোঁ। আজি নমিতা বাইদেৱে পাব মজা মাছ বাচি বাচি। নমিতা বাইদেৱে ঘৰ এৰি গুচি যাব বোলে আমাৰ পৰা, মাছ বাচবা পাই হেঁতে নাথকে বোলে। আৰু কষ্ট দিছোঁ না নমিতা বাইদেউ। ইমান সৰু মাছ আনছা খানি খানি চকুৰ পাৱাৰ আনবা লাগব। আৰু এই আধা কেজি নাই? আধা কেজিৰ বেছি আছে।